মোৰ প্ৰিয় শিষ্য টেবলেট মোৰ প্ৰিয় শিষ্য টেবলেট 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 উঠা বালক প্ৰভু আজি মোৰ কি ভাগ্য প্ৰভু আপুনি মোৰ গৃহত প্ৰৱেশ কৰিছে আপোনাক মই কিহেৰে পুজিম প্ৰভু মই ক'ত বহুৱাম এতিয়া আপোনাক মই একো ভাবিয়েই পোৱা নাই মই পাগল হৈ যাম এতিয়া প্ৰভু বম্ভু হ'ব মই ইয়াত খাবলৈ শুবলৈ অহা নাই তথাপিও আপোনাক মই কিবা সুদামুখে পঠিয়াম নেকি ভাং অকণা নিদিবলৈ মই বৰ অপাৰক প্ৰভু কিয় প্ৰিয় বালক টেবলেট চৰকাৰে এইবিলাক বস্তু বন্ধ কৰি দিছে নহয় প্ৰভু অসমত তোমাৰ ভক্তসকল বৰ কষ্টৰে জীয়াই আছে বুজিছো মোৰ ভক্তসকলৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে ডাঙৰ সৰু বাছ বিচাৰ নকৰি য'তে ত'তে এইবিলাক সেৱন কৰাৰ বাবে মই বৰ লাজ পাইছোঁ কথাটো নোহোৱা নহয় প্ৰভু মই তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰণ কৰি থৈছোঁ নহয় সেইদিনাখন খোৱা যিমান পাৰা সিমান খোৱা পুলিচ কি মা দেউতাই একো কৰিব নোৱাৰে তাকেহে প্ৰভু যেতিয়াই তেতিয়াই য'তে ত'তে এইবিলাক সেৱন কৰিলে চৰকাৰতো খং উঠিবই ন প্ৰভু কথাটো নোহোৱা নহয় যিমান খোৱা শিৱৰাত্ৰিত খাবা দেই বাবাটো সেইদিনাখনৰ কাৰণে লাইচেঞ্চ দি থৈছোঁ নহয় কি ক'ম প্ৰভু আপোনাৰ ভক্তসকলে যোনে এবিধ ধৰিছে এৰিবই নিবিচাৰেচোন সেয়েহে বেয়া দেখি বালক দিনক দিনে নৱপ্ৰজন্মৰ উৎপাত বাঢ়ি গৈ আছে অসম পুলিচে ইটোৰ পাছৰ সিটো ধাৰা মোৰ ওপৰত জাপি দি আছে ক্ষমা কৰিব প্ৰভু এনেকৈ হ'লে তোমালোকৰ উৎপাতত মই পলাই ফুৰিব লাগিব কি বা ক'লে বুজি নাপালোঁ প্ৰভু চৰকাৰে অসম পুলিচক এনকাউণ্টাৰৰ বাবে পাৰ্মিশ্যন দি দিছে কোনদিনাখন মোক ফায়াৰিং কৰে কি ঠিক তেতিয়া মালিক নথকা মন্দিৰবিলাকত কাক পূজা অৰ্চনা কৰিবা বালক এনেকৈ নক'ব প্ৰভু অন্তৰত কষ্ট পাম নহয় এটা কাম নকৰা কিয় কওক প্ৰভু ভাঙৰ সলনি মদ খোৱা চৰকাৰে ঘৰে ঘৰে হোম ডেলিভাৰী ব্যৱস্থা কৰিছে নহয় কি ক'ম প্ৰভু ব্যৱস্থাটো কৰিছে ঠিকেই কিন্তু মাইকীজনীৰ পৰা খাব নোৱাৰো নহয় কিয় বালক মই এবিধ খালে মাইকী হজমেই কৰিব নোৱাৰে প্ৰভু কি কোৱা মালটো খোৱা তুমি হজম নহয় মাইকীৰ প্ৰভু ক'বলৈ বেয়াই লাগে আমাৰজনীয়ে এবিধক মুটনি বুলিহে কয় আপোনাৰ ভাংকনেই ভাল খালে মাথাটো একেবাৰে ঠাণ্ডা হৈ থাকে কিন্তু মদকণ খাই পেলাই এনেধৰণৰ কথা শুনিব লগা হ'লে টেমাটো উতলি যায় ঘৈণীক মৰিয়াই মাৰিবলৈহে মন যায় নেপায় নাৰীক তেনেকৈ ক'ব নেপায় নহয় শান্ত হোৱা বালক নাৰীয়ে সৃষ্টি নাৰীয়ে ধ্বংস দে বাবাটো প্ৰভু মোক এটা উপায় দিয়ক মদকণ খালেও যাতে মাইকী একো কৰিব নোৱাৰে তেনেকুৱা এটা বৰ দিয়ক বম বম মাইকীৰ লগত টক্কৰ দিয়া সাহস মোৰ নাই বালক দেখা নাই পাৰ্বতীয়ে কি ৰূপ ধাৰণ কৰিছিল ই অসম্ভৱ নহয় প্ৰভু অসম্ভৱ কৰি দিয়ক আপোনাৰ নামত শাওণ মাহৰ প্ৰতি সোমবাৰে মই শিৱবত পালি থাকোঁ বম বম আপুনি মদ ভাং খালেও মাইকী একো কৰিব নোৱাৰা বৰ দিবই লাগিব বম বম এই পাতক জগাই মই বিপদতহে পৰিলোঁ কিবা এটা বৰ দিয়ক প্ৰভু বম বম প্ৰিয় বালক এইটো এনে এটা সমস্যা যাক সম্পূৰ্ণ সমাধান দিবলৈ মই বৰ অসমৰ্থ প্ৰভু কিন্তু চিন্তাৰ কোনো কাৰণ নাই বালক ইয়াৰ সমাধান এটা দি আছো শুনা কওক প্ৰভু প্ৰতি মাহে 2-3 দিন তুমি নিশ্চিন্ত মনেৰে স্বাধীনতাৰে এইবিলাক মাদক দ্ৰব্য উপভোগ কৰিব পাৰিবা সেই সময়ত তোমাৰ পত্নীয়ে তোমাক ইচ্ছা কৰিও একো কৰিব নোৱাৰে তুমি ফুল এনজয় কৰিব পাৰিবা বম বম প্ৰভু বৰটো শুনি মাথাটো একেবাৰে ঠাণ্ডা লাগি গৈছে বম বম হৰ হৰ মহাদেৱ কিন্তু প্ৰভু প্ৰতি মাহে 2-3 দিন ই কেনেকৈ সম্ভৱ হ'ব সেইটোহে বুজি নাপালোঁ প্ৰভু এই গেজা মূৰ্খ ঘৈণীৰ সুত গেজা MC মানে কি প্ৰভু টেবলেট जल्दी से सब्सक्राइब करो और बेल आइकन पे क्लिक करो